Hello guys, স্বাগতম জনাইছো নিউ এটা ভিডিও লৈ আপোনালোকে চাই আছে ভুবনেশ ব্লগিং ইউটিউব চেনেল। তো আজি মানে একটা ব্লগ বনাবা ওলাইছং, তো চাই থাকতো ভিডিওটো শেষলৈকে। এয়া ওচৰতে গাড়ী পাই গলো। ইয়া আমাৰ ড্ৰাইভাৰ ছাৰ। মানে আজি যাই আছং আমি কৃষ্ণাই হাওৰাঘাট মহাবিদ্যালয়ত। তো তাতে বোলে দিকচু গায়ক আহে বিহু। তো চাই থাককচোন ভিডিঅ'টো শেষলৈকে, একদম মজা হ'ব। এতিয়া বল বলা পাই গ'লো, এতিয়া যাম আগিয়া। চাই থাকক। প্ৰথমতে কেইটামান ক্লাছ ল'ম, পিছত যাম কৃষ্ণাই। তো এতিয়া আমাৰ স্কুলত যাই আছোঁ, আগিয়া যোগেন্দ্ৰনাথ হাই ছেকেণ্ডেৰী স্কুল। তো ফাইনেলি আহি পালোঁ আগিয়া আমাৰ স্কুল। তাৰপিছত ক'ত যামেই আৰু নাকি আৰু। তো এয়া যাই আছোঁ আমাৰ স্কুলত। তো কেইটামান ক্লাছ ল'ম। এই যে আমাৰ স্কুলৰ ছোৱালীবিলাক লাগিলে ল'ব পৰা একদম ফাটাফাটি ছিংগল ফাটাফাটি। ছিংগল নাই নেকি? ইয়া আমাৰ পৰাগ ভাই। আমাৰ এই আগিয়া হাই ছেকেণ্ডেৰী স্কুলত তামাম ধামাকা কৰিছিল ফ্ৰেছাৰ্ছত, বিখ্যাত কলাকাৰ হয় নহয়? বিখ্যাত। দে কিবা ডাইলগ দে না আজি। ছোৱালীৰ কাম নকৰে নেকি তুই? ছোৱালী কাম নকৰোঁ। তো ভিডিঅ' ছোট এটা ভিডিঅ' ক্লিপ আছে, এইটো আপোনালোকক দেখাই দিম কি কৈছে আমাৰ পৰাগ ভাইয়ে। মই নাজানো তাৰ মানে কি বিহু নাচে। নাই, এনেকে নোৱাৰে। মই ছোৱালীৰ কাম নকৰোঁ। এয়া স্কুলৰ পৰা বলবলাত আহিলোঁ, এতিয়া গৈ আছোঁ হাওৰাঘাট। তো এয়া যাবা ওলালোঁ আমাৰ লগত। কিবা ক'ব নেকি? হেল্ল' গাইজ, ভিডিঅ'টো চাই থাকিব, একদম মজা হ'ব। হাওৰাঘাট মহাবিদ্যালয়ত অনুষ্ঠিত ফ্ৰেছাৰ্ছত আজি আহি আছে দিকচু আৰু নিতু। তো চাই থাককচোন ভিডিঅ'টো শেষলৈকে, কি হ'ব কি নহ'ব আপোনালোকক চব দেখি আছে। নথকালং নাই থকা তেলা থকালং আকৌ বহুত পাই আছোঁ আমাৰ পুলুকদাৰ ডাইলগ। চাই থাকক। আমাৰ লগত গৈছে এতিয়া একজন, এটা একজন, এটা একজন আৰু নাই। ইয়াৰ হৈছে চিঙৰি গিলা। আজি নাচিব নাই ক? আৰে ইয়াৰ আছে। ফাইনেলি আহি পালোঁ কৃষ্ণাই হাওৰাঘাট মহাবিদ্যালয়। তো ইয়াতে হ'ব ফাংচন। ইয়া হৈছে হাওৰাঘাটৰ ষ্টুডেণ্ট। হয়, আপুনি ঠিকেই বুজিছে। অলপ পৰিচয় দিলে ভাল লাগিব। কিবা কবি? আৰে ইয়া একজন মই কি ক'ম ছাৰ, মুঠ খালে কথা ওলাই। মোটেলে কাটা ওলাই নাকি? খাওয়া নাই নাকি আজি? পুরুষতার করতে মত তাও চলে যি নাই রে নাই ইউটিউবত দি দিম ভাই। ইয়া অপেক্ষা কৰি কৰি আহি গ'ল অতি মৰমৰ দিক্ষু শৰ্মা। তো চাই থাককচোন ভিডিঅ'টো শেষলৈকে।
মরু মরু ভাল লাগি যায় এটি মরম বাড়ি যায় জানিতে ভাল লাগি যায় এটি পলকতে মরম বাড়ি যায় জানিতে একেবারে নতুন গীত মই নাজানো আপোনালোকে শুনি জিনেটৰ হৈ গ'ল বেয়া তো এতিয়া আছোঁ আমি সুমিয়া ইটোৱে আছিলে সৰু এটা ভিডিঅ' তো এতিয়া আমি ঘৰত যাই আছোঁ এয়া আন্ধাৰ হৈ গ'ল আপোনালোকে দেখিব পাৰিছে তো ভিডিঅ' বেছি কেপচাৰ কৰিব নোৱাৰিলোঁ কাৰণ বহুত মানুহ আৰু ইমানখিনি ভিডিঅ' দিলে বহুত দীঘল হৈ যায় তো এইটোৱে আছিলে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলত যদি নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আজিলৈকে ইমানেই থেংকছ ফৰ ৱাচিং